জনপ্ৰিয় শিল্পীগৰাকীয়ে গাই গৈছে এটাৰ পিছত আন এটাকৈ জনপ্ৰিয় গীত। এই অনুষ্ঠানৰ মাজতেই নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত পুনৰ সৰব হ'ল জুবিন গাৰ্গ। উভতি ধৰিলে বিধায়ক শিলাদিত্যদেৱক। মই ভয় কৰা নাই, গোটেই ল'ৰা ছোৱালীবিলাক আছে মোৰ লগত। মই ভয় কৰা নাই, গোটেই ল'ৰা ছোৱালীবিলাক আছে মোৰ লগত। মই ভয় কৰা নাই, গোটেই ল'ৰা ছোৱালীবিলাক আছে মোৰ লগত। শেহতীয়াকৈ জুবিন গাৰ্গক এক প্ৰকাৰ সকিয়নি দি বিতৰ্কৰ সৃষ্টি কৰা বিধায়ক শিলাদিত্যদেৱৰ মন্তব্যৰ পিছতেই জনপ্ৰিয় শিল্পীগৰাকীয়ে ক'লে, মই কাকো ভয় নকৰোঁ। মাত পাতি যাম নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। ইছ্যুটো আটাইতকৈ ডাঙৰ কথা, যিটো ইছ্যুলৈ চলি আছে সেইটোহে ইম্পৰ্টেণ্ট। তাত জুবিন গাৰ্গো ইম্পৰ্টেণ্ট নহয়, বাকীবিলাকো ইম্পৰ্টেণ্ট নহয়। তাত মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে দ্য ইছ্যু, যিটো আমি বিৰোধিতা কৰিছোঁ, আমি প্ৰতিবাদ কৰিছোঁ সকলোৱে। আৰু অকল মই কৰা নাই, চবেই কৰিছে, আৰু এইটো কৰিবলগীয়া এটা কথা। জুবিনৰ মতে সাম্প্ৰতিক সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়টো অতি গুৰুত্বপূৰ্ণ। ডিল হৈছিলে, যিটো 3D হৈছিলে, সেইটো আজিলৈকে নহ'ল ইমান বছৰ। গতিকে সেইটো আমি তাত ষ্টিক কৰাটো ভাল। আৰু মই সেইকাৰণে নতুন প্ৰজন্মক কৈছোঁ যে যিটো ইছ্যু মেইন, যিটো লৈ পেলাই আমি লাগিছোঁ, যিটো তাত হিন্দু মুছলিম অসমীয়া বঙালী বুলি কোনো কথা নাই। তাত কথাটো হ'ল দ্য ইনফিল্ট্ৰেশ্যন, যিটো হৈ আছে ইমান বছৰে। ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জুবিন গাৰ্গক সকিয়নি দি গৰিহণাৰ পাত্ৰ হোৱা বিধায়ক শিলাদিত্যদেৱে নিজৰ স্থিতিত অটল থাকি পুনৰ কয় যে তেওঁ হেনো জুবিন গাৰ্গৰ ডাঙৰ ফেন। জুবিন গাৰ্গক তেওঁ ৰাজনীতি নকৰিবলৈহে কৈছিল। মই তেনেকুৱা কোনো বিতৰ্কিত মন্তব্যটো কৰা নাছিলোঁ জুবিন গাৰ্গৰ বিষয়ে। তেওঁৰ লগত মোৰ এটা ভাল সম্বন্ধ, এণ্ড আই লাইক হিম। আৰু ইনফেক্ট মই কেইটামান ফটো পষ্ট কৰিছোঁ আগৰ, যে ডেট প্ৰুভছ যে মই তেওঁতকৈ দূৰত নহয়, তেওঁৰ একদম ওচৰত, আৰু তেওঁক আমি ভাল পাওঁ।